হেল্ল' এভৰিৱান। তো মই কিদৰে এখন ফটোৰ বেকগ্ৰাউণ্ড আঁকো তাক দেখাবলৈ এই ভিডিঅ'টো আগবঢ়াই দিছোঁ। প্ৰথমতে আপোনালোকে গ্ৰেফাইট পাউডাৰ, এইটো মই 3B পেঞ্চিলৰ সহায়ত ঘৰতে নিজেই বনাইছোঁ আৰু কোনোবাই এই পাউডাৰটো কিনিব বিচাৰিলে ফ্লিপকাৰ্ট বা এমেজনত পাই যাব। ফ্লিপকাৰ্টত গৈ আপোনালোকে গ্ৰেফাইট পাউডাৰ বুলি চাৰ্চ কৰক, তেতিয়া দেখিবলৈ পাবই নিশ্চয়। আৰু মই এডাল হাৰ্ড ব্ৰাছৰ সহায়ত অলপমান গ্ৰেফাইট পাউডাৰ লৈ বেকগ্ৰাউণ্ডটো লাহে লাহে ট্ৰাই কৰিম। প্ৰথমতে লাইট শ্বেডিঙৰ সহায়ত অলপকৈ ছাইডটো মাৰি ল'ব লাগে। শ্বেডিংটো ডাৰ্ক কৰিবলৈ মই ট্ৰাই কৰোঁ, তেতিয়া অলপ সৰহকৈ পেলাই লওঁ, কাৰণ আগতে এটা লেয়াৰ মৰা হৈছিলে। সেই লেয়াৰটোৰ ওপৰত যেতিয়া পেলাই লোৱা হয় তেতিয়া আপোনালোকে নিশ্চয় তাৰ পিছত প্ৰতিক্ৰিয়া দেখিবলৈ পাবই। কাৰণ এটা লেয়াৰৰ ওপৰত যেতিয়া এটা লেয়াৰ মাৰোঁ এই পেপাৰখনত, বস্তু পেপাৰ, তেতিয়া মানে ডাৰ্কনেছটো আপোনালোকৰ ইটো ডাৰ্কনেছতকৈ এই যোনটো এতিয়া হাই কোৱালিটিত মৰা হৈছে সেইটো ডাৰ্কনেছ ওলাই যায়। সেইবাবে মই এইটো বেছি ট্ৰাই কৰোঁ।